Feel the waves cut through. Hello বন্ধু বান্ধৱীসকল এমৰ কিচেন এমৰ ভ্লগছলৈ আটাইকে জনাইছো স্বাগতম আজি মই আপোনালোকলৈ আলু সবজিৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছো এই ৰেচিপিটো কম খৰচত অতি সহজে কেনেকৈ বনাব পাৰি বলকচোন চাও ডাঙৰ আকাৰৰ দুটা আলু বইল কৰি লৈছো এটা পিয়াজ কাটি লৈছো দুটা কেঁচা জলকীয়া কাটি লৈছো আৰু এটা সৰু বিলাহী বীজ আঁতৰাই পৰিষ্কাৰকৈ ধুই কাটি লৈছো আধা চামুচ গোটা সৰিয়হ লৈছো আধা চামুচ পাঁচফোৰণ লৈছো আধা চামুচ গোটা জিৰা লৈছো আধা কিলা শুকান তেজপাত ভালদৰে ধুই লৈছো 4-5 কিলা শুকান নৰসিংহ পাত প্ৰথমতে লো ফ্লেমত কেৰাহীখন পাতি দিছো কেৰাহীখন গৰম হোৱাত 4 চামুচ সৰিয়হ তেল দি দিলো আৰু দি দিলো জিৰা সৰিয়হ আৰু পাঁচফোৰণ তেজপাত আৰু নৰসিংহ পাত কেইখিলা দি এবাৰ হেতাৰে লৰাই দিলো সৰিয়হ চিটিকি গাত পৰাৰ ভয়ত মই এনেদৰে ঢাকনিখন লগাই দিছো এতিয়া ঢাকনি আঁতৰাই কাটি লোৱা পিয়াজখিনি দি দিলো কিছু সময় লো ফ্লেমত ভালদৰে লৰাই থাকিব লাগিব কাটি লোৱা জলকীয়া দুটাও দি দিলো কাটি লোৱা বিলাহীখিনিও দি দিলো লো ফ্লেমত ভালদৰে লৰাই থাকিব লাগিব বিলাহী আৰু পিয়াজখিনি সিজিবলৈ অকমান নিমখ মই ইয়াতে ছটিয়াই দিম লো ফ্লেমত কিছু সময় লৰোৱাৰ পিছত 1 মিনিট সময় ঢাকনি লগাই সিজিবলৈ দি দিম ঢাকনিখন আঁতৰাই পুনৰ ভালদৰে লৰাই দিলো বিলাহীখিনি প্ৰায় সিজি আহিছে এতিয়া ইয়াতে বইল কৰি লোৱা আলু দুটা হাতেৰে পিটিকি দি দিলো আপোনালোকে যদি এনেদৰে মোৰ নিচিনাকৈ হাতেৰে পিটিকি দিবলৈ বেয়া পায় তেতিয়াহলে আগতে আলু দুটা পিটিকি থৈ দিব এতিয়া আটাইখিনি এবাৰ ভালদৰে লৰাই দিম এতিয়া দি দিম আধা চামুচ জলকীয়া গুৰি আধা চামুচ জিৰা গুৰি আধা চামুচ হালধি গুৰি আৰু দি দিম সোৱাদ অনুসৰি নিমখ এতিয়া আটাইখিনি ভালদৰে হেতাৰে লৰাই দিম মই আধা চামুচ আদা নহৰু পেষ্ট লৈছো আৰু এতিয়া ইয়াতে 2 চামুচ পানী মিহলি কৰি ইয়াতে দি দিম পেষ্টখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব লাগিব এইখিনি সময়তো মই গেছৰ ফ্লেম লো ৰাখিছো এইখিনি ভালদৰে ভজা হৈ গৈছে এতিয়া ইয়াত পানী বাকি দিব পৰা হৈ গল মই এগিলাস পানী লৈছো আৰু অলপকৈ পানী বাকি দি আছো আৰু হেতাৰে লৰাই আছো প্ৰয়োজন মতে আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰিব গোটাকৈ খালে পানী কমাই দিলে হ'ল আৰু যদি অকমান পনিয়াকৈ খাব বিচাৰে তেতিয়াহলে পানী দি দিলে হ'ল পানী দিয়াৰ পিছত গেছৰ ফ্লেম মিডিয়াম বা হাই কৰি ল'ব পাৰিব এতিয়া ঢাকনি লগাই 2-3 মিনিট ভালদৰে উতলালে আলুৰ সবজি খাব পৰা হৈ যাব 3 মিনিট উতলোৱাৰ পিছত মই ঢাকনি আঁতৰালো চাওকচোন আলুৰ সবজিখন ইমান ধুনীয়া হৈছে খাবলৈও খুব ধুনীয়া লাগিব মই এতিয়া গেছ ষ্টভ অফ কৰি দিলো গৰম গৰম লুচি ৰুটি অথবা ভাতৰ লগত আলু সবজি খাব পৰা হৈ গ'ল যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব সতৰ্ক থাকক শান্তিৰে থাকক ধন্যবাদ